একদম মন্ত্রিত সেফ টাকা Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে আকৌ এবাৰ মোৰ YouTube চেনেলত স্বাগতম জনাইছো আৰু আপোনালোক যদি নতুন হয় তেনেহলে নমস্কাৰ মই জুস্মিতা দাস আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি হৈছে উৰুকা আৰু সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা উলহ জনালো ভাবিলো আজি তাৰমানে এটা দীঘলকে লং ব্লগ এটা বনাই দিওঁ তাৰমানে এইকেইদিন মই 1 তাৰিখৰ পৰাই মই 30 days in my life চেলেঞ্জটো কৰি আছো শৰ্ট ভিডিঅ' আপলোড কৰি থকা হৈছে আপোনালোকে চাব পাৰে আৰু মোৰ ইনষ্টাগ্ৰামত ফলো কৰি দিব আৰু ভাবিলো আজি উৰুকা যিহেতু এটা মই লং ভিডিঅ' বনাই দিওঁ আৰু হেতু কাৰণে আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব আৰু এইমাত্ৰ মই গাটো ধুই আহিলো মানে খাই লওঁ ভাত যেহেতু আমাৰ ৰাতিপুৱা ভাত খোৱা অভ্যাস আছে তাৰ পাছত চাই থাকিব এতিয়া মই নাৰিকল চুকিবৰ কাৰণে নাৰিকলখিনি চাফা কৰি আছো কালি মানে আধা পিঠা বনোৱা হৈছে কালি তাৰমানে গুড়েৰে বনালো আৰু আজি আধা পিঠা আছে বনাবৰ কাৰণে তাৰপাছত মই আধা দি বনালোৱেই কেইখনমান আছিলে মই মাক বনাবলৈ দি মই তিলৰ চাটনি এখন বনাবলৈ গ'লোঁ মই পিছে তিলৰ চাটনি খাই বহুত বেছি ভাল পাওঁ আৰু বিহুৰ টাইমত যেতিয়া তিল অনা হয় তেতিয়া বেছিকৈ চলে মাজে মাজেও চলে হ'লেও তাৰমানে ন তো মই আপোনালোকক আজি এই তিলৰ চাটনিৰ ফুল ৰেচিপিটো দিম মানে আজি এই ভিডিঅ'টো আপোনালোকে ফুডৰে ৰেচিপি বুলি ফুড ভিডিঅ' বুলিয়ে ক'ব পাৰে বাৰু প্ৰথমতে মই তিলখিনি ভালদৰে ভাজি লৈছোঁ ভাজি লৈ পিনে গ্ৰাইণ্ডাৰত মিক্স কৰি লৈছোঁ আপোনালোকে জানে হয়তো হ'লেও মই তাৰমানে মোৰ ষ্টাইলটো দেখাইছোঁ তাৰপিছত মই অকণমান আদা আৰু শুকান জলকীয়া লৈ পিনেও ভাজিছোঁ তাতে মই অকণমান হালধি দিছোঁ আৰু যেতিয়া অকণমান কুৰমুৰীয়া টাইপৰ হ'ব সেইখিনিও মই ধুনীয়াকৈ গ্ৰাইণ্ডাৰত মিক্স কৰি ল'ম তাৰপাছত আপোনালোকে ইয়াতে অকণমান নেমু চেপি পিনে নিমখ আন্দাজমতে দি তেল দি তেনেকৈও খাব পাৰে কিন্তু মই মানে অকণমান এইটো তেতিয়া শুকান হয় দেই কিন্তু মই মানে অকণমান মানে হেৰি হ'লে ভাল পাওঁ সেইটো কাৰণে মই কি কৰিছোঁ এটা বিলাহী পুৰি লৈছোঁ আৰু বিলাহীটোও তাতে দিছোঁ আৰু কেইডোখৰমান নহৰু দি দিছোঁ আপোনালোকৰ এইটো অপশ্যনেল হয় নিদিবও পাৰে এনেকৈও খালেও ভাল লাগে কিন্তু মই মানে এইটো ষ্টাইলত বেছিকৈ ভাল পাওঁ তাৰপাছত ৰাতিৰ খাদ্যৰ কাৰণে মাৰি আছে এইফালে হাঁহ মই কৈছোঁ নহয় এই ভিডিঅ'টো মানে আপোনালোকৰ ফুড ভিডিঅ' টাইপৰে হ'ব যি কি নহওক চাই থাকক মই ভোগালী বিহুত মানে কি খাইছোঁ তাৰপিছত দুপৰীয়াৰ সাজত একদম চিম্পলকৈ আলু ভাজি তিলৰ চাটনি আৰু দালি আৰু এইফালে এতিয়া হাঁহখিনি মায়ে মেৰিনেট কৰি থ'ব মানে মই বাৰু এনেই বনাই বহুত ভাল পাওঁ কিন্তু হাঁহ মই ভালকৈ মানে বনাই পোৱা নাই সেইটো কাৰণে মোৰ তাৰমানে ৰিস্ক ল'ব ভয় লাগে আৰু সেইটো কাৰণে এয়া চাল কোমোৰা আনিছে আৰু হাঁহখিনি এতিয়া মায়ে আমাৰ মেৰিনেট কৰি থ'ব হাঁহ মাংস আজি দেখাই আছে কেনেকৈ খাই আমাৰ মায়ে মেৰিনেট কৰি আছে মানে মাৰ নিচিনা হাঁহৰ মাংস কোনেও বনাব নাজানে পৃথিৱীত তাৰপিছত নিমখ কৈ থাকা এয়া দিলোঁ নিমখ ইমান বাৰ দিলোঁ অকণমান আৰু তাৰপিছত सरसों का तेल আমাৰ মায়ে হিন্দীহে কয় সৰিয়হৰ তেল ডিপিও সৰিয়হৰ তেল পেহীয়ে বনাইছে খুন্দি লোৱা দেই দেখা দিয়া খুন্দি লোৱা কি আদা নহৰু আৰু জিৰা গুড়ি অঁ চৰি এতিয়া বাজিছে 5টা আৰু এইখিনি মেৰিনেট কৰি পিনে যিমানখিনি সময়ত হ'ব পাৰে থৈ দিলে হ'ল এটা বেলেগ হাতত আমাৰ ট্ৰান্সফাৰ কৰি পিনে থৈ দিছে এতিয়া কুহি আৰু মই গৈ আছোঁ গাখীৰ আনিবৰ কাৰণে হঠাৎ মাৰ মনত পৰিল গাখীৰ নাই বুলি তো এইফালে পূৰা আমাৰ কাপোৰ টানি ৰেডি হৈছে আৰু এয়া ভাইটি আৰু তাৰ ফ্ৰেণ্ড হয় সিহঁতে যুদ্ধ কৰি আছে তাৰপাছত এইফালে পূৰা বেকগ্ৰাউণ্ডত বিহু চলি আছে মোৰ কপিৰাইট লাগি যাবৰ কাৰণে মই দিয়া নাই দেই আৰু এইফালে পূৰা চিকেন মই একদম মেৰিনেট কৰি লৈছোঁ দৈ মছলা চছলা দি পিনে মানে মই পুৰিম আৰু এইখিনি
আৰু মোৰ পূৰা মাংস মানে পূৰা চিকেনটো ৰেডি হৈ গ'ল। কেনেকুৱা দেউতা কেনেকুৱা? আৰে বিহুৰ বতৰ, তাতে আৰু বিহু যদি নানাচো হ'ব জানো? দেউতা আৰু মই পূৰা ডান্স কৰি আছোঁ। বাহিৰত মায়ে বনাই আছে হাঁহৰ মাংস, আৰু এতিয়া ভিতৰত মই বনাম মাছ, আৰু আমাৰ এইয়া মাটি অনা একদম নিমন্ত্ৰিত চেফ, তাই আজি ফাৰ্ষ্ট টাইম বনাব চিকেন। মই শিকাই থাকিম, তাই নিজে বনাব। সেইফালে তিল চিকেন ৰেডি হৈ গ'ল, আৰু এইফালে মই বনাবলৈ লৈছোঁ সৰিয়হেৰে মাছ। প্ৰায় সকলোখিনি ৰেডি হ'ল। এইফালে মই বৰা ভাজিছোঁ, বেঙেনাৰ মানে চপ, আৰু এইফালে চালাডখিনি, আৰু আমাৰ এই হাঁহৰ মাংসখিনি এবাৰ কালাৰটো দেখুৱাইছোঁ দেই মই আপোনালোকক। বাকী সকলো ৰেডি হৈ গ'ল, মই আপোনালোকক ফাইনেল থালিটো দেখুৱাই আছোঁ। তো এনেদৰেই আমি ভোগালী বিহুৰ খানাটো ঘৰতেই খালোঁ থুলমূলকৈ, যিহেতু ঘৰৰ পৰিয়াল বেছি নাই, বাহিৰত খাব নাযাওঁৱে, মই কোনোবাৰ মানে গৈ পোৱা নাই, ঘৰতেই খাওঁ প্ৰত্যেক বছৰে। সেয়াই আৰু তেনেদৰেই পালন কৰিলোঁ, আৰু সকলোকে আকৌ এবাৰ ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। মই ভিডিঅ'টো দিয়াত দুদিনমান দেৰি হ'ল, তাৰ কাৰণে বেয়া নাপাব। আৰু যদি ভিডিঅ'টো চাই যদি ভাল পালে, তেনেহ'লে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব।